हेलो स्टूडेंट सकल नतुन এটা ভিডিওলৈ পোনপ্ৰথমে স্বাগতম জনাইছো। আজি লৈ আহিছো দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন উত্তৰ। তো ভিডিওটো হেকলৈ চাই যাবা। প্ৰথম কোৱেশ্চনটো হৈছে মাল্টিপল চইচ টাইপ কোৱেশ্চন। পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা। অপচনসমূহ দিয়া আছে যেনে ৰৌদ্ৰজল দিন, ডাৱৰীয়া দিন, গৰম দিন, বতাহে কোবোৱা দিন। শুদ্ধ আনসাৰটো কোনটো হ'ব? ডাৱৰীয়া দিন। ঠিক তেনেধৰণে বাকিবিলাক মাল্টিপল চইচ টাইপ কোৱেশ্চন দিয়া আছে, চাই ল'বা আৰু তোমালোকে লিখি ল'ব পাৰা। ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। পাৰ্থক্যসমূহ হৈছে জীৱাশ্মজাত ইন্ধন প্ৰদূষণ সৃষ্টি কৰে, সৌৰশক্তিয়ে প্ৰদূষণ সৃষ্টি নকৰে। জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য, সৌৰশক্তি হৈছে নবীকৰণযোগ্য। জীৱাশ্মজাত ইন্ধন হৈছে ব্যয়বহুল আৰু অতি সহজতে আহৰণ কৰা নাযায়। সৌৰশক্তি হৈছে অতি সুলভ আৰু অতি সহজতে পোৱা যায়। 5 নম্বৰ কুৱেশ্যনটো হৈছে শক্তিৰ উৎস হিচাপে জৈৱ উৎপাদন জল বিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। পাৰ্থক্যসমূহ হৈছে জৈৱ উৎপাদন ই সুলভ আৰু সহজলভ্যতা সীমিত, জলবিদ্যুৎ ই ব্যয় সাপেক্ষে আৰু সহজলভ্যতা সীমিত। জৈৱ উৎপাদন বায়ু প্ৰদূষিত হয়, জলবিদ্যুৎ বায়ু প্ৰদূষিত নহয়। জৈৱ উৎপাদন প্ৰকল্প স্থাপন কৰিবলৈ বেছি খৰচ নহয়, জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বেছি খৰচ হয়। 6 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি? বতাহ, তৰংগ, জোৱাৰ ভাটা। তো আনসাৰসমূহ ইয়াত দিয়া আছে, তোমালোকে ভিডিওটো পজ কৰি লিখি ল'ব পাৰা। এতিয়া আহিছো 7 নম্বৰ কুৱেশ্যনটোলৈ। জোৱাৰ শক্তি কি? জোৱাৰ আৰু ভাটাৰ সময়ত সৃষ্টি হোৱা সাগৰ পৃষ্ঠৰ পাৰ্থক্যৰ বাবে আহৰণ কৰিব পৰা শক্তিক জোৱাৰ শক্তি বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে জোৱাৰ শক্তিৰ অসুবিধা কি? জোৱাৰ শক্তিৰ মুখ্য অসুবিধা হ'ল সমুদ্ৰ তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ সুবিধাজনক স্থানৰ অভাৱ। 9 নম্বৰ কুৱেশ্যনটো হৈছে জোৱাৰ শক্তিৰ দুটা সুবিধা লিখা। সুবিধাসমূহ হৈছে ই এটা নবীকৰণযোগ্য শক্তিৰ উৎস, ই পৰিৱেশৰ প্ৰদূষণৰ সৃষ্টি নকৰে। 10 নম্বৰ কুৱেশ্যনটো হৈছে তৰংগ শক্তি কি? সমুদ্ৰ তীৰত ডাঙৰ ডাঙৰ ঢৌৰ গতিশক্তিক আবদ্ধ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি। তৰংগৰ পৰা এনেদৰে আহৰণ কৰা শক্তিক তৰংগ শক্তি বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে তৰংগৰ পৰা আহৰণ কৰা শক্তিৰ অসুবিধা কি? তৰংগৰ পৰা আহৰণ কৰা শক্তিৰ মুখ্য অসুবিধা হ'ল এনে শক্তি মাথো তেনে অঞ্চলতে আহৰণ কৰা সম্ভৱ হয় য'ত ঢৌবোৰ খুবেই শক্তিশালী। তাৰ পাছৰ কুৱেশ্যনটো হৈছে শক্তিৰ ভাল উৎস কি? যিবোৰ শক্তিৰ উৎসই তলৰ কাৰ্যসমূহ কৰে সেইবোৰেই শক্তিৰ ভাল উৎস। প্ৰথমটো হৈছে যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে, যিটো সহজেই উপলব্ধ, যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য, যি মিতব্যয়ী। 13 নম্বৰ কুৱেশ্যনটো হৈছে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? অসুবিধাসমূহ হৈছে জীৱাশ্মজাত ইন্ধনৰ দহনত নিৰ্মুক্ত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰ আম্লিক অক্সাইডসমূহে এচিড বৰষুণৰ সৃষ্টি কৰে। 14 নম্বৰ কুৱেশ্যনটো হৈছে মহাসামুদ্ৰিক তাপীয় শক্তি কেনেকৈ উৎপন্ন কৰা হয়? সাগৰ বা মহাসাগৰৰ পৃষ্ঠ আৰু 2 কিলোমিটাৰ পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 293 কেলভিন বা তাতোধিক হ'লে পৃষ্ঠৰ গৰম পানী ব্যৱহাৰ কৰি এমনিয়াৰ বাবে এবিধ উদ্বায়ী তৰল উতলোৱা হয়। পৰৱৰ্তী পৰ্যায়ত তৰলৰ বাষ্পই বিদ্যুতৰ টাৰ্বাইনক ঘূৰ্ণন গতি প্ৰদান কৰে। সমুদ্ৰৰ গভীৰ অঞ্চলৰ পানী পাম্পৰ সহায়ত ওপৰলৈ তোলা হয় আৰু বাষ্পক পুনৰাই তৰললৈ ঘনীভূত কৰা হয়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে জীৱভৰ কি? উদ্ভিদ আৰু প্ৰাণীজাত ইন্ধনক জীৱভৰ বোলে। 16 নম্বৰ কুৱেশ্যনটো হৈছে সৌৰ কুকাৰ কি নীতিৰ ভিত্তিত প্ৰস্তুত কৰা হয়? একে পৰিৱেশত কৃষ্ণকায় পৃষ্ঠ এখনে চেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে। এই নীতিৰ ভিত্তিত সৌৰ কুকাৰ প্ৰস্তুত কৰা হয়। 17 নম্বৰ কুৱেশ্যনটো হৈছে নিউক্লিয় শক্তিৰ অসুবিধাসমূহ কি কি? অসুবিধাসমূহ হৈছে নিউক্লিয় শক্তিৰ ত্ৰুটিপূৰ্ণ সংৰক্ষণ আৰু নিষ্কাশনে পৰিৱেশ প্ৰদূষণ কৰে। নিউক্লিয় শক্তি প্ৰকল্পৰ অত্যাধিক নিৰ্মাণ ব্যয় আৰু ইউৰেনিয়ামৰ সীমিত উপলব্ধতাই ইয়াৰ বহুল ব্যৱহাৰ বাধাগ্ৰস্ত কৰে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে কি আধাৰত শক্তিৰ উৎসসমূহ নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য, ক্ষয়িষ্ণু, যোৱা আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীভুক্ত কৰিবা? ক আৰু খ উল্লেখ কৰা বাচন একেই নে? 19 নম্বৰ কুৱেশ্যনটো হৈছে এটা আদৰ্শ শক্তি উৎসকৰ গুণসমূহ কি কি? কোনো এটা ইন্ধন আদৰ্শ ইন্ধন হিচাপে পৰিগণিত হোৱাৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্য থকা প্ৰয়োজন। সেই বৈশিষ্ট্যবোৰ হৈছে কেলৰিয়াম। ইন্ধন এটাৰ কেলৰি মান অতি উচ্চ হোৱা অতিকৈ দৰকাৰী। ইয়াৰ কেলৰি মান হৈছে 1 একক ভৰৰ ইন্ধন সম্পূৰ্ণভাৱে জ্বলিত উৎপন্ন শক্তিৰ পৰিমাণ। কোনো এটা ইন্ধনৰ এটা উপযুক্ত জ্বলন উষ্ণতা থকা উচিত। পদাৰ্থৰ জ্বলন উষ্ণতা বা জ্বলন বিন্দু হৈছে সেই উষ্ণতা যি উষ্ণতাত সেই পদাৰ্থ সহজে জ্বলিবলৈ আৰম্ভ কৰে।
ইন্ধন এটাত অতি কম অনুপাতত অশুদ্ধি বা দহন নোহোৱা পদাৰ্থ থকাটো উচিত, কিয়নো এই পদাৰ্থবোৰ প্ৰদূষণৰ কাৰক হ'ব পাৰে।